এইকেইদিন পূৰা মাছে খাই থকা হৈছে। চ' আজি দুপৰীয়া সাজতো মাছে আছিলে, গতিকে যোৱাকালি ভিডিঅ' দিয়া নহ'ল বিশেষ এটা কাৰণত। তো আজি দুপৰীয়া সাজত কি আছিলে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে দুপৰীয়া সাজত আছিলে ভাতৰ লগতে আলু ভাজিখিনি আমি আগতে আলুটো বইল কৰি লৈছোঁ। বইল কৰি লোৱাৰ পিছত তাক ফ্ৰাই কৰিছোঁ। এনেদৰে খাই বিৰাট টেষ্টি লাগে। এতিয়ালৈকে যিয়ে ধৰক বইল কৰি আলুটো ভাজি খাই পোৱা নাই, এনেকৈ খাই চাব। আৰু তাৰপিছত আছিলে মাছৰ লগত বিলাহী টেঙা। এতিয়া যিহেতু লাহে লাহে গৰম পৰা ষ্টাৰ্ট হৈ গৈছে, চ' টেঙাটোৰ প্ৰতি আমাৰ যিটো এটা লোভ সেইটো বৰকৈ বাঢ়ি গৈ আছে। গতিকে আমিও আজি দিনত মাছৰ লগত টেঙা বনাইছিলোঁ আৰু স্কোৱাছ, জাতিলাও, আলু দি কিনে মাছৰ আঞ্জা বনাইছিলোঁ। একদম চিম্পল হয়, মাছৰে দালি দুখন, দুটা আইটেম মাছৰে আছিলে। গতিকে আজি দিনৰ সাজত এনেকৈ কমপ্লিট হৈছিলে মাছৰ আঞ্জা, মাছৰ টেঙা, আলু ভাজি আৰু ভাত। গতিকে মোৰ ভিডিঅ'বিলাক চাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আগলৈ এনেদৰে মৰম দি যাব বুলি আশা থাকিলে।